হে গাইস মানে কি কম আমি এতিয়া বৰপেটা মেডিকেলত গৈ আছো তো আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাই থাকক তো এতিয়া আমাৰ এইটো গাড়ী ৰেডি হেলমেট দুটা ৰেডি তো এতিয়া তেলটোৱে মেইন তেল নহ'লে গাড়ী নচলে ভাই এতিয়া তেলটো চেক কৰিব লাগিব নহয় তো ঠিক আছে তেলটো আমাৰ আছে তো লেটছ গো তো হেলমেটটোৱে মেইন হেলমেটটো পিন্ধি লওঁ তাৰপিছত আৰম্ভ কৰোঁ অ'কে গাইজ গাইজ মানে কি ক'ম আমি বৰপেটাত গৈ থকা অৱস্থাত আমাৰ সন্মুখত ভয়ংকৰ এক্সিডেণ্ট এটা হৈ গ'ল এইটো চাওক ইয়াতেই এক্সিডেণ্টটো হৈছে তো আপোনালোকক এটাই অনুৰোধ কৰিছোঁ আপোনালোকে নিজৰ কথা নহয় অন্তত আপোনাৰ নিজৰ ফেমিলি মা দেউতাৰ কথা অলপ চিন্তা কৰি সেই হিচাপত চলাব কাৰণ আপোনাৰ কিবা এটা হৈ গ'লে আপোনাৰ ফেমিলি কেনে এটা অৱস্থা হ'ব এবাৰ ভাবিবচোন যিকিয়ে নহওক গাইজ আমি বৰপেটাত যাবলৈ আহিছোঁ যিহেতু আমি যাবই লাগিব ব্লগ আমি অলৰেডি পায়ে গ'লোঁ এইটো চাওক বৰপেটা মেডিকেল কলেজ হয় এইটো তো আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো গাইজ ফাইনেলি আমি আহি পালোঁ এইটো দেখা পাই আছে বৰপেটা মেডিকেল কলেজৰ প্ৰথম গেট তো আপোনালোকে চাই থাকক তো গাইজ বাইকটো ইয়াতে ৰাখি থৈ যাওঁ তো চাই থাকক তো গাইজ এইখন হয় বৰপেটা মেডিকেল কলেজ এইখন হয় বহুত ডাঙৰ হয় ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হয় এইটো চাওক আৰু লগত এইটো নতুনকৈ হৈছে এইটো কেঞ্চাৰ হস্পিটেল হয় এইখন তো গাইজ আপোনালোকে যদি কোনোবা পেচেণ্ট লৈ আহে তো এইটো কাউণ্টাৰ হয় ইয়াৰ পৰা টিকেট কাটিব লাগিব তো গাইজ মানে আপোনালোকৰ যদি চিটি স্কেন কৰিব লগা থাকে তে আপোনালোকে এই টিকট কাউণ্টাৰৰ পৰা ষ্ট্ৰেইট যাব অলপ ৰাইট যাব ৰাইট যায় তাৰপিছত আপোনালোকে একদম ডাইৰেক্ট চিধা যায় তাৰপিছত ৰাইটত যাব তাতে চিটি স্কেন পাব তো গাইজ এইটো চিটি স্কেন ইয়াতে এন্ট্ৰি কৰিব লাগিব তো গাইজ কেনেকৈ চিটি স্কেন কৰে তো আপোনালোকক অকণমান মই দেখুৱালোঁ তো চাওক গাইজ কেনেকৈ চিটি স্কেন কৰে আপোনালোকে চাই থাকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব তো গাইজ চিটি স্কেন য'ত কৰে তাৰ পৰা অলপ চিধা যায় লেফ্ট
লেব যাব তাৰপিছত এইটো ইমাৰ্জেঞ্চি কোঠা হয় তো ইয়াতে ইমাৰ্জেঞ্চি কেছবিলাক চাই আৰু চাওক এইটো ICU আছে ইয়াতে এইটো ICU তো গাইস আজিৰ ভিডিঅ' এইখিনিয়ে তো আপোনালোকে চাই থাকক সাপোৰ্ট কৰি যাওক তো নতুন ভিডিঅ'ত নতুন কিবা লৈ আহি আছে